সকলোলৈ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যিহেতু আজি 5 জুন, এই 5 জুনৰ উপলক্ষে আজি গছ পুলি ৰোপণ কৰিম। তাৰে এটি চমু ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিম। আপোনালোকেও এজোপাকৈ গছ পুলি ৰোপণ কৰক আৰু পৃথিৱীখন চিৰসেউজ কৰি তোলক। এতিয়া তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। প্ৰথমে ঘৰৰ বাৰীতে দুটা পুলিৰ কাৰণে ঠাইডোখৰ ঠিক কৰি লওঁ। গোবৰ চোবৰ দি ধুনীয়াকৈ কৰি লওঁ। তাৰপিছত পুলিকেইটা ধুনীয়াকৈ লগাই দিম। এইডোখৰ ঠাইতে পুলিকেইটা লগাম বুলি ভাবিছোঁ। ইয়াত গোবৰো আছে। জাবৰকেইটা ছাইড কৰি লওঁ। এই জেং চেং আছে ওচৰত। আগতে খান্দি থোৱা আছিলে, এতিয়া মানে গোবৰ অলপ তাত মিহলাই মাটিখিনি মিহি কৰি অলপ পুলিটো সুবিধাৰ কাৰণে মাটিখিনি মিহি কৰি লওঁ, যাতে পুলিটো ভালদৰে ৰুব পাৰোঁ। গোবৰো মিহলাই লৈছোঁ, অলপ কেঁচা আছে গোবৰটো। বাৰীৰ ভিতৰত দুটা ঠাইতে এটা আম পুলি আৰু আনটো অৰ্জুন পুলি ৰুম বুলি ভাবিছোঁ। আৰু আমাৰ আলি কিনাৰে কিনাৰে এজোপা দুজোপা কৰি ৰোৱা হ'ব। সৰু সৰু ল'ৰা ছোৱালী কেইজনমানক মাতিছোঁ, লগে ভাগে পুলিকেইটা ৰুম বুলি। এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোক চাই থাকক, ভাল পাব। সকলোৱে আজিৰ দিনটোৱে পুলি এজোপাকৈ ৰুলে মানে বহুত ভাল, কাৰণ প্ৰকৃতিয়ে আমাক বহুখিনি দিয়ে। আমাক জীয়াই থাকিবলৈ অক্সিজেন, বিশেষকৈ গছে অক্সিজেন দিয়ে, আৰু অক্সিজেনৰ কাৰণে আমি আজি জীয়াই আছোঁ। সেইহেতুকে আমি আজিৰ দিনটো প্ৰত্যেকজনে এজোপাকৈ পুলি ৰুলে খুব ভাল লাগিব। আৰু এডোখৰ ঠাই ঠিক কৰিছোঁ। ঠাইডোখৰ ঠিক হৈছে ইতিমধ্যে। অলপ পাছত পুলিকেইটা ৰুম। ইয়াত গোবৰ অলপ মিহলাই লৈছোঁ। এতিয়া ঠাইডোখৰ সম্পূৰ্ণভাৱে ঠিক কৰি ল'লোঁ। এতিয়া ভিডিঅ'টো আপোনালোক চাই থাকক স্কিপ নকৰাকৈ। जीवन का आधार धरा है, करो न तुम अतिदोहन, खतरे की घंटी को सुनकर, खतरे की घंटी को सुनकर सावधान बन जाए। এতিয়া গোবৰ সৈতে খান্দি থোৱা ঠাইডোখৰত আমৰ পুলিটো ধুনীয়াকৈ ৰুবলৈ লৈছোঁ, যাতে গোবৰৰ সাৰ পাই আম পুলিটো ধুনীয়াকৈ বাঢ়ি যায়। সঁচাকৈ এইবোৰ কাম কৰি খুবেই ভাল লাগে। আপোনালোকেও ৰুবচোন, মনটো কিমান ফূৰ্তি লাগিব। এতিয়া আম পুলিটো ধুনীয়াকৈ গোবৰ দি মাটিকেইটা মিহি কৰি অলপ ধুনীয়াকৈ ৰুবলৈ চেষ্টা কৰিছোঁ। আৰু এজোপা পুলি আছে অৰ্জুন পুলি। অৰ্জুন পুলিটো ইয়াতে ৰোৱা হ'ব অলপ ছাইডত, যাতে গৰুৱে খাব নোৱাৰে, তাৰ কাৰণে প্ৰটেক্ট দিয়া হ'ব। এইজোপা হৈছে অৰ্জুন পুলি। এই পুলিজোপা ধুনীয়াকৈ ৰুইছোঁ গোবৰ দি, তলত গোবৰ দিছোঁ, শুকান গোবৰ। এতিয়া হৈ গ'ল।
संयम ही है मार्ग शुभंकर महावीर बतलाए चिंता कुल वैज्ञानिक सबको दे आवाज এতিয়া আমি আলিৰ কাষে কাষে দুই এজোপা পুলি ৰুম এতিয়া প্ৰথমে আমাৰ ভাগিন ছোৱালীজনী আৰম্ভ কৰিছে আলিৰ ছাইডত ৰুবলৈ ভালকৈ ৰুই দেউ যাতে তোমাৰ হাতত ধুনীয়াকৈ গছ পুলিটো লহপহকৈ বাঢ়ি আহে আৰু দুই এজনী আছে তেওঁলোকো ৰুব ভিডিঅ'টো চাই থাকক कोरोना की महामारी ने सबको हिला दिया है सही सोच के साथ चलो सबको आगाह किया है कोरोना की महामारी ने सबको हिला दिया है सही सोच के साथ चलो सबको आगाह किया है আমাৰ ভণ্টি এজনীও ধুনীয়াকৈ ৰুইছে গছৰ পুলি এটা আপোনালোকো ৰুৱক ধুনীয়াকৈ এইদৰে গছৰ পুলি ভাল লাগিব আৰু কেইজোপামান ৰুম বুলি ঠাইডোখৰ ঠিক কৰি লৈছোঁ সঁচাকৈ আমি যদি প্ৰত্যেকে এজোপাকৈ গছ পুলি ৰুওঁ কিমান যে ভাল লাগিব আমাৰ পৃথিৱীখন চিৰসেউজ সদায় হৈ থাকিব पर्यावरण दिवस यह प्यारा सारा विश्व मनाए चिंता कुल वैज्ञानिक सबको दे आवाज जगाए अब तो जाग अरे इंसान अब तो जाग আমি প্ৰতিজনে এজোপাকৈ গছ পুলি ৰুলে পৃথিৱীখন সদায় চিৰসেউজ হৈ ৰ'ব আমাৰ গছ পুলি ৰোৱা টিমটো अब तो जाग अरे इंसान अब तो जाग अरे इंसान अब तो जाग अरे इंसान পৰ্যায় পাইছোঁ এতিয়া আমাৰ আজিৰ বৃক্ষৰোপণ কাৰ্যসূচী শেষ হ'ব ভিডিঅ'টো কেনে পালে আপোনালোক জনাব আৰু লগতে নতুনকৈ অহা যিসকল বন্ধু বান্ধৱী তেওঁলোক যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বন্ধু বান্ধৱীলৈ আপোনালোক শ্বেয়াৰ কৰিব আৰু মোৰ ঘণ্টা বটনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে আহিবলগীয়া আৰু নতুন নতুন ভিডিঅ'সমূহ আপোনালোক পাই থাকিব আজিলৈ তেনে বিদায় লৈছোঁ আৰু নেক্সট ভিডিঅ'টোলৈ আপোনালোকৰ মাজলৈ আহি আছোঁ টাটা বাই বাই